নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছে ডিঙিত গামোচা দেখি ক'লৈ গৈছোঁ আমি। আজি ঢেকীয়াখোৱালৈ আহিছিলোঁ। আজি হৈছে পহিলা ভাদ, মানে ভাদৰ প্ৰথম দিন। আজিৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰত সম্পূৰ্ণ এমাহ একদম নাম হ'ব। তাকে আজি 1 তাৰিখ বুলি আহিলোঁ। ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত অৱস্থিত। ই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহৰ অখণ্ড নাম কীৰ্তনৰ বাবে নামঘৰলৈ অগণন ভক্তৰ ভিৰ হোৱা দেখা যায়। জনশ্ৰুতি অনুসৰি 1450 চনত মহাপুৰুষ মাধৱদেৱে এই নামঘৰভাগ প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি সুদীৰ্ঘ 500 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। এই বন্তিগছি এছিয়াৰ বুক অৱ ৰেকৰ্ড আৰু ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডত দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলিও স্বীকৃতি প্ৰদান কৰা হয়। নামঘৰটোৰ মুঠ মাটিকালি 13 বিঘা। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই পবিত্ৰ ভাদ মাহৰ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইন গেট ঢেকীয়াখোৱা বৰনামঘৰ। ভৰিকেইটা তিয়াই যাব লাগিব। চাকি জ্বলাবলৈ গৈ আছোঁ। কাছ এটা ওলাইছে। কি হ'ল, কি কৰিছা? হয়, এখন আগতে নাছিলে, এতিয়া বনাইছে। সেই কাছ এটা ওলাইছিলে। চিৰিয়াছলি? অঁ, এতিয়া ওলাইছিল। আমাৰ কেঁচুৱা এটা আছে, কেঁচুৱা জোলা খেলিছে দেখিবলৈ পাইছে। কেনেকুৱা লাগিছে ভাইটি? কেনেকুৱা লাগিছে খেলিবলৈ? কেনেকুৱা লাগিছে? অঁ, খেলা দুয়োটাই খেলা। ব্লগাৰ আৰু কেঁচুৱা দুয়োটাই খেলা এতিয়া। হয়, খেলা খেলা খেলা। গাঁৱত এতিয়া ভক্তৰ ধেৰ সমাগম হৈছে। এজন ভক্ত। আজি ভাদৰ প্ৰথম দিনটো আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। এক পবিত্ৰ অনুষ্ঠানলৈ আহি পেলাই মনটো একদম পবিত্ৰ লাগিছে আজি আহি পেলাই। এইটোৱে হৈছে মাধৱদেৱে ভৰি ধোৱা মহাটো। মাধৱদেৱে 1450 চনতে ৰোৱা তো এয়াই আছিলে আজিৰ ভিডিঅ'। পবিত্ৰ ভাদ মাহ বুলি গুৰুজনাৰ চৰণত এটা সেৱা লৈ আহিলোঁগৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু আপুনিও পবিত্ৰ ভাদ মাহ বুলি এপাক বৰনামঘৰলৈ আহক আৰু গুৰুজনাৰ সেৱা লওক।